সমগ্ৰ অসমবাসীকে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এই কাতি বিহুত আমি উল্লাহ মালহেৰে পালন কৰোঁ আৰু চাকি বন্তি জ্বলাই আমাৰ মনৰ ফূৰ্তি কিমান দেখিবলৈ পাওঁ। আমি সৰু ল'ৰা ছোৱালীবোৰেও সেই একেই ফূৰ্তি অনুভৱ কৰে। আমাৰ বাবা আৰু মাতৃ সৰুৰ পৰাই এইবিলাক কামত বহুত ধুনীয়াকৈ কৰি আহিছে আৰু এওঁ বাবা মাতৃ ধুনীয়াকৈ যোগাৰ কৰিছে আজিৰ কাতি বিহুৰ এই দিনটো উদযাপন কৰিবলৈ গোটেইখিনি বস্তু যোগাৰ কৰি লৈছে। এয়া চাওক বাবা আৰু মাতৃ কি ধুনীয়াকৈ একেবাৰে ফূৰ্তিত কাম কৰি আছে। এয়া হৈ গ'ল আমাৰ সজা চাকি আৰু লগতে ঠগিবিলাক। তাৰপিছত বাবা আৰু মাতৃ দি আহিব আৰু অকণমান পথাৰো আছে, তাতো যাব অলপ দেৰিকৈ দেখুৱাই আছোঁ আপোনালোকক, চাই যাব ভিডিঅ'ত। কথা নাইতো আমি তুলসীৰ গড়ত দিব গৈছে দুৱ, তাৰপিছত নাৰিকলৰ গড়ত দিব, তাৰপিছত ঘৰত আৰু ঘৰত দিয়াবিলাকৰ ভিডিঅ' অৱশ্যে কৰা নহ'ল। এতিয়া আকৌ আমাৰ খুৰাহঁতৰ অকণমানি পথাৰ এখন আছে, খেতি পথাৰ মানে ধাননি পথাৰ, তাতে দিব আহিছে। এওঁলোকত আহিছে, মই কেমেৰা কৰি আছোঁ এওঁলোকৰ। ভাল লাগে ন এই পৰিৱেশটো, এটা সুন্দৰ পৰিৱেশ। সঁচাই অসমৰ বিহু আমাৰ কি আপোন আৰু আমি অসমৰ মানুহবিলাক থাকে মানে আমাৰ অসমৰ বিহুও থাকিব। অসমৰ সকলো মানুহে একতাৰ দলেৰে বান্ধ খাই থাকক, সকলো মানুহে একতাৰে জয় হৈ আৰু বিশ্বত নিজৰ চিনাকি দিয়ক। জুবিনে যেনেকৈ আমাক আগুৱাই থৈ গ'ল অসমক বিশ্বৰ জগতখনত, আৰু তেনেকৈ আজি আকৌ আমাৰ গাঁৱৰ ল'ৰাবিলাকে ধুনীয়াকৈ ঠকি ভাঙিব আহিব আৰু প্ৰসাদ বিতৰণ কৰিব, সেইখিনিও দেখাম। ইতিমধ্যে আহি পাইছে, আমাৰ ঘৰো পাবই হৈছে।